মা কি কৰিছ? ইমান ঠাণ্ডা পৰিছে ডিব্ৰুগড়খনত। বৰষুণ তেনে ঠাণ্ডা। মই সেই ব্লেংকেটখন লৈ পেলাই মূৰে গায়ে লৈ পেলাই অকমান বহি বোলো তোলে ফোনটো কৰো। ক'ত সময় পাবি তই? ক'ত সময় পাবি? অথনি তোক কথা এটা আমাৰ সৌদাৰ বৌৰ কথাটো কবলৈ থাকিলে নহয়। তাই দেখিছনে নাই একেবাৰে হাতে পিঠিয়ে গোটেইখন একেবাৰে সেই তাতো ভাল মানুহ হলে তাতো কৰিব। এইবিলাক চৰিত্ৰ বেয়া মানুহ। তাকেহে আমাৰ ঘৰত বুলিহে। তাকে আমাৰ সৰুদাৰ লগতে থাকিলে কি হল? তাতো কৰা মানুহ চৰিত্ৰ বেয়াই। ভাল জাতৰ বোৱাৰী ছোৱালীয়ে তাতো নকৰে দেই মা। আমিহে ভাল। আমি আৰু সেই অকমান ইফাল সিফালকে চাওঁ, কিন্তু তাতো কৰা ছোৱালী চৰিত্ৰই বেয়া। আমি চালে চাওঁ আৰু বেলেগ মতালে, সেই তোৰ জোৱাইৰক বাদ দিও বেলেগলে চালে চাওঁ আৰু, কিন্তু কি হব মুঠতে তাতো কৰা ছোৱালী চৰিত্ৰ বেয়াই, লাগিলে সেইজনী ছোৱালীয়ে হওক বোৱাৰীয়ে হওক, ভাল জাতৰ ছোৱালী নহয়। বিহুৱে চিহুৱে আহিলে যে তোক যে সেৱাটো যে কৰে, সেই চুলিকেইডাল মেলি আহে দেখিছ নাই আকৌ? সেৱা কৰাটোতে আকৌ হেৰি হৈ নাযাবি, সেই চুলিকেইডাল যে মেলি আহে। আমি বুঢ়ীক সেৱা নকৰিলে কি হয়? আমাৰ খোপা একেবাৰে বান্ধিয়ে থোৱা থাকে। আমি একেবাৰে খোপাটো বান্ধিয়ে থওঁ। সেয়াহে বোৱাৰী, চুলিকেইডাল মেলি থাকিব একেবাৰে বিজতৰীয়া এইবিলাক। তাকে আমাৰ ঘৰ বুলিহে, বেলেগত নোৱাৰে টিকিব। ক'ত টিকিব পাৰিব বেলেগত? এয়া তোক যে আহিলে গৰমে গৰমে যে ভাতকেইটা বনাই দিয়েহি, কিয় তই যে লগত নাথাক আকৌ? আমাৰ আকৌ বুঢ়ীজনীক মই টাইমে টাইমে কিয় নিদিওঁ? ঠাণ্ডাকেইটাকে কিয় দিওঁ? বুঢ়ী আমাৰ লগতে থাকে আকৌ। তাই ৰাখিব পাৰিছে, সেইকাৰণে টাইমে টাইমে দিয়ে। কিন্তু দেখিছ নাই হাতে তাতো চুলি একেবাৰে চিধা চিধা কৰি মেলি থাকে। সেইবিলাক বিজতৰীয়াই কি কবি আৰু? আমাৰ ঘৰত বুলিহে সেইখন চুলি চিধা কৰিবলৈও যে আকৌ সময়কণ পায় আকৌ। আমিহে আৰু টিকাটো পেলাবলৈও সময় নাই। অথনি সেয়া দেখা নাই তোৰ লগত সেই 15-20 মিনিটমান কথা পাতোতে ৰাখিবই হ'ল। এতিয়া আকৌ এঘণ্টামান কথা পালো কি নাই, সেই বুঢ়ীক ভাত দিবলৈ নহবগে জানো? কি কবি আৰু সেইখন আৰু লোকৰ সেয়া একেবাৰে হেৰিয়ে লক্ষীয়াই লিখিয়ে দিয়া কপাল। আমাৰ আৰু কি জমে লিখিলে নাজানো আৰু দেই মা। সেয়া সৰুদা অজলা পালে যে আমাৰ ঘৰৰ মানুহখিনি আচলতে অজলা, সেইকাৰণেহে। আমি আৰু লোকে সাধি পালে আৰু আমিহে। তাকে আৰু দে কি কৰিবি আৰু আমাৰ সেইখন কপালেই নে চোতালেই নে সেই বিধাতাইহে জানে আৰু। তাকে ৰচোন মাই, সময়ে নাই নহয়। হেৰি নিজু পেহীলৈকো ফোনটো কৰি লওঁ তাইও সেই মানে অথনি ফোন কৰোতে বেছি সময় কথা পাতিব নাপালোৱে নহয়, সেই 35 মিনিটমানহে পাতিবলৈ পালো। ল'ৰাটোৱে আকৌ এইডালেও চিঞৰি থাকে। এতিয়া পতককে অকণ কথাটো পাতি লওঁ তোলে আকৌ কৰিম ভাতকেইটা বাঢ়ি কৰি লৈ পেলাই আকৌ পাতিম। আমাৰ সময় নাই। তাকে আৰু কি কবি আৰু, লোকৰ নিচিনা সেই 5 মিনিটৰ ভিডিঅ' বনাবলৈ আমাৰ সময় থকা হলে আছিলে আৰু, কি কবি আৰু। সময়ে নাই পাই, একেবাৰে মানে গা বিষ মাৰিবলৈকো সময় নহয়গে। ৰচোন দেই, নিজু পেহীলে ফোনটো কৰি পেলাই তোলে কৰিম বাৰু ভাতকেইটা পাতি লৈ। হ'ব দে।